মাজুলীৰ মানুহৰ দুখ বেদনা, মাজুলীৰ বিভিন্ন সমস্যা, মাজুলীৰ বাট পথৰ সমস্যা, মাজুলীৰ যোগাযোগৰ কাৰণে যিখন মাজুলীৰ আবেগ যি দলং, মাজুলীৰ আকাংক্ষা যিখন দলঙৰ ওপৰেৰে পাৰ হৈ নিজৰ ভৱিষ্যত নিৰ্মাণ কৰিবৰ কাৰণে যি মাজুলীৰ ৰাইজে দীৰ্ঘদিন ধৰি সংগ্ৰামত অৱতীৰ্ণ হৈ আছে, এই সংগ্ৰামখনক আগবঢ়াই লৈ যাবৰ কাৰণে, এই সংগ্ৰামক শক্তি আৰু বল দিবৰ কাৰণে, এই সংগ্ৰামক অধিক গতিশীল কৰিবৰ কাৰণে, মাজুলীৰ মানুহৰ চিন্তা বাস্তৱায়িত কৰিবৰ কাৰণে আমি অসম জাতীয় পৰিষদে আৰম্ভণিৰ পৰা কাম কৰি আছো আৰু ভৱিষ্যতেও আমি থাকিম। হেল্ল' গাইজ, আজি উপস্থিত আছোঁ জেংৰাইমুখত। অসম জাতীয় পৰিষদৰ প্ৰতিষ্ঠাপক সভাপতি লুৰিণজ্যোতি গগৈদেৱৰ আজি এখন সাংগঠনিক সভাত অংশগ্ৰহণ কৰিবৰ কাৰণে তেখেত মাজুলী জেংৰাইমুখত উপস্থিত হৈছেহি। তেখেতক আদৰিবৰ কাৰণে মাজুলীবাসী ৰাইজে ঢোল তাল লৈ আগবাঢ়িছে। এয়া লুৰিণজ্যোতি গগৈ, আপোনালোকে চাই আছে। তেখেতক কেনেধৰণে ৰাইজে আদৰি আনিব তাৰ সম্পূৰ্ণ দৃশ্যাংশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু আজি সাংগঠনিক বিষয়ৰ ওপৰত তেখেতক কেনেধৰণে পৰ্যালোচনা কৰে সম্পূৰ্ণ আজি দৃশ্যাংশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে ভিডিঅ'টি স্কিপ নকৰাকৈ চাই থাকিব। এয়া লুৰিণজ্যোতি গগৈদেৱ কেনেধৰণে ৰাইজে আদৰি আনিছে এয়া চাওক। ঢোল তাল লৈ নাচ গান বজাই কেনেধৰণে আদৰি আনিছে এয়া দেখিছে আপোনালোকে। এয়া চাই থাকক আপোনালোকক সম্পূৰ্ণ দৃশ্যাংশ দেখুৱাই আছোঁ। আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আমাৰ মাজত আহি উপস্থিত হৈছেহি অসম জাতীয় পৰিষদৰ বাবে কৰ্মকৰ্তাসকলক অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে অসম জাতীয় পৰিষদ মাজুলী জিলা সমিতিৰ সন্মানীয় সভাপতি সৰ্বানন্দ শৰ্মা ডাঙৰীয়া, তেখেতক এখনি গামোচাৰে আদৰণি জনাবৰ বাবে অনুৰোধ জনাইছোঁ। উজনি মাজুলী ধন্যবাদ জনাইছোঁ। ইয়াৰ পিছতে মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ উজনি শিল্পী কলা কৌশলীসকল, মই আপোনালোক সকলোলৈকে আমাৰ দলৰ কেন্দ্ৰীয় সমিতিৰ পবিত্ৰ মঞ্চৰ পৰা আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ।
সকলোকে মই সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি সকলোৱে জানো অসম জাতীয় পৰিষদৰ জন্মৰ মূল লক্ষ্যটোৱেই হ'ল অসমৰ প্ৰতিটো খিলঞ্জীয়া জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকৰ যি অধিকাৰ ৰাজনৈতিক অধিকাৰকে ধৰি মাটি ভেটিৰ অধিকাৰ আৰ্থসামাজিক ভৱিষ্যত সুৰক্ষিত কৰা আৰু তাৰ লগে লগে অসমৰ প্ৰতিটো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকৰ মাজত ঐক্যবদ্ধতাৰে অসমৰ কাৰণে জাতিৰ হকে যুঁজিবৰ কাৰণে আমি ঐক্যবদ্ধভাৱে সকলোৱে এই ৰাজনৈতিক শক্তিটো এই ৰাজনৈতিক ধাৰাৰ আমি জন্ম দিছিলোঁ, আমি সকলোৱে আৰম্ভ কৰিছিলোঁ। আৰু এই দলটোৱে আমাৰ যি যাত্ৰা এই যাত্ৰা অতিক্ৰম কৰি প্ৰায় 3টা বছৰ সম্পূৰ্ণ কৰিলে। আমি ইয়াৰ মাজতে এই মাজুলী সমষ্টিত আমি নিৰ্বাচনত অংশগ্ৰহণ কৰিলোঁ। আমাৰ দলৰ প্ৰাৰ্থী চিত্ৰৰঞ্জন বসুমতাৰী ডাঙৰীয়াই এই সমষ্টিত উপ নিৰ্বাচনত অংশগ্ৰহণ কৰি প্ৰতিদ্বন্দ্বিতা কৰি প্ৰায় 25,000তকৈ বেছি ভোট পাবলৈ সক্ষম হৈছে। গতিকে আমি পৃথিৱীৰ অন্যতম ডাঙৰ নদী দি সত্ৰ সংস্কৃতিৰ পীঠস্থান এই মাজুলীৰ পৰা আমি জাতীয়তাবাদৰ যি যাত্ৰা এই যাত্ৰা শক্তিশালী আৰু সুদৃঢ় কৰিবৰ কাৰণে মাজুলীত আমাৰ দলৰ সংগঠন গাঁৱে গাঁৱে প্ৰান্তে প্ৰান্তে সকলো জাতি জনগোষ্ঠীৰ মাজত আমাৰ দলৰ ভেটি শক্তিশালী আৰু সুদৃঢ় কৰিবৰ কাৰণে আমি আৰম্ভণিৰে পৰা কাম কাজ আমি কৰি আহিছোঁ। এটা বৰ্ষত আমি দলৰ প্ৰতিষ্ঠা দিৱসো মাজুলীৰ উপ নিৰ্বাচনৰ আগত যি নিৰ্বাচনত আমাৰ চিত্ৰ বসুমতাৰী ডাঙৰীয়াই প্ৰতিদ্বন্দ্বিতা কৰিছিল তাৰ আগৰ প্ৰতিষ্ঠা দিৱস আমি এই মাজুলীত আমি পালন কৰিছিলোঁ। ইয়াৰ পৰা আমি এটাই শক্তিশালী বাৰ্তা দিব খুজিছোঁ যে গুৰুজনাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যি লক্ষ্য আৰু উদ্দেশ্য লৈ অসমৰ সমাজ প্ৰতিষ্ঠা কৰিছিল, যি আদৰ্শ যি চিন্তা আৰু দৰ্শনক লৈ আমি আমাৰ জাতীয় জীৱনৰ সমন্বয় আমি ভাতৃত্ববোধ আৰু সমন্বয়ৰ যি এনাজৰী বা গঢ়ি তুলিব খুজিছোঁ, সেই আদৰ্শ সেই চিন্তা সেই দৰ্শনক আমি সকলোৱে সৰুগত কৰি আমাৰ সমাজ তাৰ লগে লগে আমাৰ জাতি গঠন প্ৰক্ৰিয়া তাৰ লগে লগে আমি অসমৰ ৰাইজৰ আকাংক্ষিত যি ৰাজনৈতিক যি অধিকাৰ সেই ৰাজনৈতিক অধিকাৰৰ যি প্ৰতিষ্ঠাৰ যি যাত্ৰা সেই যাত্ৰা আমি মাজুলীৰ মাজৰ পৰা মাজুলীৰ মানুহৰ মাজৰ পৰা এটা শক্তিশালী বাৰ্তা দিবৰ কাৰণে প্ৰতি মুহূৰ্তত প্ৰতিনিয়ত আমি চেষ্টা অব্যাহত ৰাখিছোঁ। গতিকে আগন্তুক দিনসমূহত আমাৰ জাতীয়তাবাদৰ শক্তিশালী ধাৰা আমি আগবঢ়াই লৈ যাবলৈ যাওঁতে অসমৰ প্ৰান্তে প্ৰান্তে গাঁৱে ভূঞে ব্ৰহ্মপুত্ৰ উপত্যকা বৰাক উপত্যকা পাহাৰ সকলো অঞ্চলতে ভৈয়াম অঞ্চল সকলো অঞ্চলতে সকলো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকৰ মাজত জাতীয়তাবাদৰ চিন্তা সেই আদৰ্শ যাতে সকলো মানুহৰ হৃদয়ত স্থাপন কৰিব পাৰোঁ তাৰ কাৰণে আমি দলে আমাৰ প্ৰচেষ্টা আমি অব্যাহত ৰাখিছোঁ। আমি অহুপুৰুষাৰ্থ আমি আৰম্ভণিৰ পৰা কৰিছোঁ। গতিকে এই মাজুলীটো আমি আমাৰ মানুহৰ মাজলৈ সেই চিন্তা আগবঢ়াই লৈ যাব লাগিব। মাজুলীৰ মানুহৰ দুখ বেদনা, মাজুলীৰ বিভিন্ন সমস্যা, মাজুলীৰ বাট পথৰ সমস্যা, মাজুলীৰ যোগাযোগৰ কাৰণে যিখন মাজুলীৰ আবেগ যি দলং, মাজুলীৰ আকাংক্ষা যিখন দলঙৰ ওপৰেৰে পাৰ হৈ নিজৰ ভৱিষ্যত নিৰ্মাণ কৰিবৰ কাৰণে যি মাজুলীৰ ৰাইজে দীৰ্ঘদিন ধৰি সংগ্ৰামত অৱতীৰ্ণ হৈ আছে, এই সংগ্ৰামখনক আগবঢ়াই লৈ যাবৰ কাৰণে এই সংগ্ৰামক শক্তি আৰু বল দিবৰ কাৰণে এই সংগ্ৰামক অধিক গতিশীল কৰিবৰ কাৰণে মাজুলীৰ মানুহৰ চিন্তা বাস্তৱায়িত কৰিবৰ কাৰণে আমি অসম জাতীয় পৰিষদে আৰম্ভণিৰ পৰা কাম কৰি আছিলোঁ, আছোঁ আৰু ভৱিষ্যতেও আমি থাকিম। আজি ইয়াত অহাৰ লগে লগে সংবাদ জগতৰ যিসকল ব্যক্তি আছে তেওঁলোকৰ লগত মই মত বিনিময় কৰিছোঁ। তেওঁলোকে বিভিন্ন ধৰণৰ সমস্যাৰ কথা তেওঁলোকে উল্লেখ কৰিছে। মাজুলীৰ ৰাইজে কেনেকৈ বহু দিনৰ পৰা গৰাখহনীয়াৰ সমস্যাৰে ভাৰাক্ৰান্ত হৈ আছে,
কেনেকৈ শ শ বিঘা গাঁৱৰ মাটি কেনেকৈ ব্ৰহ্মপুত্ৰৰ বুকুত যা গৈছে সেই কথা তেওঁলোকে কৈছে আৰু আমিও এই মৰ্ম বেদনা আমি সকলোৱে উপলব্ধি কৰোঁ আৰু সেইকাৰণে সত্ৰ সাংস্কৃতিক এই পীঠস্থান মাজুলীৰ ঐতিহ্য ইয়াৰ ভৱিষ্যত সুৰক্ষিত কৰা ইয়াৰ মাটি ভেটি ইয়াৰ সত্ৰ সংস্কৃতি ইয়াৰ সত্ৰৰ মাটি ভেটি সুৰক্ষা কৰাৰ দায়িত্ব আমাৰ সকলোৰে আছে অসম জাতীয় পৰিষদে সেই বিষয়সমূহক আমাৰ নিজৰ স্বাভিমান হিচাপে আমি গণ্য কৰি আহিছোঁ এই যিবোৰ সমস্যা এই সমস্যাৰ লগত জড়িত হৈ থকা সংগ্ৰামক আমাৰ অসম জাতীয় পৰিষদৰ নিজৰ সংগ্ৰাম হিচাপে আমি পৰিগণিত আমি কৰি আহিছোঁ আমাৰ শ্লোগানটোৱে হ'ল অসম প্ৰথম সদায় আৰু চিৰদিন অসম প্ৰথম সদায় আৰু চিৰদিন সেই চিন্তা সেই আদৰ্শৰে আমি প্ৰথমৰ পৰাই আমি জন্মৰ পৰা কাম কৰি আহিছোঁ আপোনালোকে সকলোৱে জানে যে অসমৰ প্ৰতিটো খিলঞ্জীয়া জাতি জনগোষ্ঠীয়ে আমাৰ অধিকাৰ সুৰক্ষিত হোৱাটো সকলোৱে বিচাৰে অসমৰ খিলঞ্জীয়া প্ৰতিটো জাতি জনগোষ্ঠীয়ে তেওঁলোকৰ নিজৰ ভাষা আৰু কৃষ্টি সংস্কৃতি সুৰক্ষিত হৈ থকাটো বিচাৰে আমাৰ নিজৰ মাটি ভেটি সুৰক্ষা কৰাৰ লগে লগে আমাৰ ভাষা আমাৰ কৃষ্টি আমাৰ সংস্কৃতি আমাৰ সম্পদ আমাৰ নদীপৰীয়া সংস্কৃতি আমাৰ মাটি ভেটি আমাৰ সত্ৰ নামঘৰ আমাৰ আধ্যাত্মিক চিন্তা চেতনাৰ পীঠস্থান প্ৰতিটো সুৰক্ষিত কৰি ৰখাটো অসমৰ প্ৰতিগৰাকী মানুহে প্ৰতিগৰাকী খিলঞ্জীয়া মানুহে এই কথাটো সকলোৱে মনৰ পৰা বিচাৰে হৃদয়ৰ নিভৃত কোণৰ পৰা সেই বিষয়টো সকলোৱে প্ৰতি মুহূৰ্তত সকলোৱে বিচাৰি আহিছে গতিকে আমি আগন্তুক দিনসমূহত আমাৰ এই চিন্তাৰে আমাৰ সমাজখনক আগবঢ়াই লৈ যাবৰ কাৰণে আহি থাকিব লগা দিনসমূহত আমাৰ সমাজৰ ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে আমি সকলোৱে একেলগে ঐক্যবদ্ধভাৱে কাম কৰিবৰ কাৰণে আমি সদায় চিন্তা চৰ্চা কৰিছোঁ আমাৰ প্ৰাক্তন মন্ত্ৰী ৰাজীৱ পেগু ডাঙৰীয়া আমাৰ মাজলৈ আহিছে গতিকে আমি তেখেতকো আদৰণি জনাইছোঁ আমি সকলো বিৰোধী ৰাজনৈতিক শক্তি আমি একেলগে ঐক্যবদ্ধভাৱে আমাৰ ছাৰ আৰু দলেশ্বৰ আহি উপস্থিত হৈছে গতিকে সকলোকে আমি আদৰণি জনাইছোঁ গতিকে আমি আমাৰ সমন্বয়ৰ যিটো চিন্তা সমন্বয়ৰ যি আদৰ্শ সেই আদৰ্শ যাতে আমি সকলোৱে আগবঢ়াই লৈ যাব পাৰোঁ তাৰ কাৰণে আমি ছাৰকো আদৰণি জনাইছোঁ গতিকে আমাৰ সকলোৱে জানে এই সময়ত আমাৰ অসমৰ মানুহৰ সংকটৰ সময় চলি আছে এফালে মানুহৰ মাজত সাম্প্ৰদায়িকতা বিভাজনৰ ৰাজনীতি এফালে আমাৰ নিজৰ মানুহৰ যিবোৰ আধ্যাত্মিক চিন্তা চেতনা সেইবোৰৰ ওপৰতো আক্ৰমণ চলিছে এই আপোনালোকৰ মাজুলীৰ কাষত এটা সময়ত নমামী ব্ৰহ্মপুত্ৰ পাতি বাহিৰৰ পৰা আধ্যাত্মিক ব্যক্তিসকলক আনি আমাৰ সমগ্ৰ অসমৰ খিলঞ্জীয়া মানুহৰ মাজলৈ গুৰুজনাৰ সংস্কৃতিৰ উপৰিও আন প্ৰতিটো জাতি জনগোষ্ঠীৰ সংস্কৃতি বা আধ্যাত্মিকতাৰ প্ৰতি প্ৰত্যাহ্বান নামি অহা আমি সকলোৱে দেখিছোঁ আনকি আমাৰ মাটি ভেটি বহুজাতিক বনিয়া কোম্পানীক দিবৰ কাৰণে আমাৰ চৰকাৰে বিভিন্ন ধৰণৰ কাম কাজ আৰম্ভ কৰিছে মাজুলীৰ দলং সম্পূৰ্ণ নহওঁতে মাজুলীৰ মাটিৰ ওপৰতো বিভিন্ন শক্তিৰ চকু ইতিমধ্যে আপোনালোকে সকলোৱে দেখিবলৈ পাইছে গতিকে আমাৰ মাটি সুৰক্ষিত কৰি ৰখাটো আমাৰ সকলোৰে দায়িত্ব আছে আমাৰ প্ৰতিগৰাকী খিলঞ্জীয়া মানুহৰ আমাৰ প্ৰত্যেকৰে দায়িত্ব আছে ৰাইজ সেই দায়িত্ব আমি সকলোৱে পালন কৰিব লাগিব গতিকে আমি আমাৰ আজু ককাই দি থৈ যোৱা মাটি ভেটিৰ অধিকাৰ আমি সদায় নিজৰ হাতত ৰাখিব লাগিব এই মাটি ভেটি মূল মাটি ভেটি এই মাটি ভেটিৰ ওপৰত অধিকাৰ আপোনাৰ মোৰ আছে আৰু এই অধিকাৰ সদায় সৰ্বকালৰ কাৰণে সুৰক্ষিত কৰি ৰখাৰ দায়িত্ব আমাৰ সকলোৰে আছে আমাৰ আইৰ মুখৰ ভাষা ৰক্ষা কৰাৰ দায়িত্ব আপোনাৰ মোৰ সকলোৰে আছে আমাৰ অসমীয়া ভাষা আমাৰ মিচিংসকলৰ ভাষা বড়োসকলৰ ভাষা খিলঞ্জীয়া নৃগোষ্ঠীয় মানুহৰ
সকলোৰে আছে আপোনালোকে সকলোৱে জানে যে এতিয়া কাজ আপিদি বাহিৰৰ পৰা বিদেশী আনি আমাৰ ভাষা নাইকিয়া কৰিবৰ কাৰণে আমাৰ মাটি ভেটি তেওঁলোকক দিবৰ কাৰণে চৰকাৰে ষড়যন্ত্ৰ আৰম্ভ কৰিছে গতিকে এই ষড়যন্ত্ৰ বাধা দিবৰ কাৰণে আমি প্ৰত্যেকেই আমি সিদ্ধান্ত ল'ব লাগিব সংকল্প ল'ব লাগিব আৰু সেইকাৰণে আমি সকলোৱে একত্ৰিতভাৱে যুঁজিবৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছোঁ আজি আমাৰ প্ৰাক্তন মন্ত্ৰী ৰাজীৱ লোচন পেগু ডাঙৰীয়া আপোনালোকৰ ওচৰলৈ আহিছে আমি সকলো আমাৰ ৰাইজৰ দলৰ নেতা দেউৰী ডাঙৰীয়া আপোনালোকৰ ওচৰলৈ আহিছে আমি এটা কথা সকলোৱে বুজি পাওঁ যে একতাতহে শক্তি আছে একতাতহে বল আছে এক হৈ যুঁজিলে আমাৰ জয় হ'ব কিফাজন হ'লে আমাৰ পৰাজয় হ'ব এইটো কথা আমি যদি নুবুজো তেতিয়াহ'লে ২৬ত আমি আমাৰ যিটো মূল লক্ষ্য অসমৰ মাটিৰ পৰা সাম্প্ৰদায়িক শক্তিক উৎখাত কৰা অসমৰ মাটিৰ পৰা এই স্বৈৰতান্ত্ৰিক ফেচিষ্ট বিজেপি উৎখাত কৰাৰ যিটো আমাৰ মূল লক্ষ্য সেই লক্ষ্যত আমি উপনীত হ'ব নোৱাৰিম যদিহে আমি একতাৰে ঐক্যবদ্ধভাৱে সমন্বয়েৰে যদিহে আমি নুযুঁজো এই কথা আমি সকলোৱে বুজি পাব লাগিব হৃদয়ংগম কৰিব লাগিব আৰু সেইকাৰণে আজি এই সাংগঠনিক সভালৈ আহি এইকেইটা কথাকে আপোনালোকৰ আগত ক'বলৈ আহিছোঁ আমি আমাৰ দলৰ সংগঠন কৰিবৰ কাৰণে সকলো প্ৰান্তত আমি কাম কাজ আৰম্ভ কৰিছোঁ 21খন পঞ্চায়ত 21খন পঞ্চায়তত 210টা ৱাৰ্ড 210টা ৱাৰ্ডৰ সম্পূৰ্ণ সংগঠন হ'ব লাগিব পঞ্চায়ত নিৰ্বাচনৰ আগত আমি প্ৰতিটো ৰাজনৈতিক দলে বিৰোধী ৰাজনৈতিক দলে সমিলমিলেৰে পঞ্চায়ত নিৰ্বাচনত আমি যুঁজিব লাগিব আৰু আমাৰ দলৰ সংগঠন পঞ্চায়ত আৰু ৱাৰ্ড পৰ্যায়ত শক্তিশালী আৰু সুদৃঢ় কৰিবৰ কাৰণে জিলা সভাপতি জিলাৰ তত্ত্বাৱধায়ক জিলাৰ সম্পাদক আমাৰ পঞ্চায়ত কমিটিৰ সন্মানীয় সভাপতি সম্পাদকৰ প্ৰমুখসকলে সকলোকে ইতিমধ্যে আমাৰ যি গাইডলাইন আছে নিৰ্দেশনা ইতিমধ্যে আমি প্ৰেৰণ কৰিছোঁ যোৱা কিছুদিনৰ আগত ধেমাজিত আমাৰ সাংগঠনিক সভা হৈ গ'ল সাংগঠনিক সভা ধেমাজি জিলা সমিতিয়ে 3টা সমষ্টিৰ তেওঁলোকৰ সকলো প্ৰতিবেদন আমাৰ হাতত অৰ্পণ কৰিছে সমষ্টি ধেমাজি সমষ্টি সমিতিৰ সম্পূৰ্ণ তেওঁলোকৰ ৱাৰ্ড সমিতি পঞ্চায়ত ৱাৰ্ড সমিতিৰ 90% সম্পূৰ্ণ হ'ল আৰু পঞ্চায়ত সমিতি 100% সম্পূৰ্ণ হৈছে চিচি বৰ্গৰ সমষ্টিৰ পঞ্চায়ত সমিতি সকলো সম্পূৰ্ণ হ'ল জিলা সমিতিৰ 50% সম্পূৰ্ণ ৱাৰ্ড সমিতি সম্পূৰ্ণ হৈছে তেনেকৈ জোনাই সমষ্টি সমিতিৰ পঞ্চায়ত সমিতি সকলো সম্পূৰ্ণ হ'ল ৱাৰ্ড সমিতি 40-50% ইতিমধ্যে সম্পূৰ্ণ হৈছে অৰ্থাৎ যোৱা 15 দিনৰ আগত আমাৰ সাংগঠনিক সভা ইতিমধ্যে এইবোৰ কথা তেওঁলোকে জিলা সভাপতি উল্লেখ ইয়াত উপস্থিত আছে তেওঁলোকে এই ধৰণে যুদ্ধমদেহীভাৱে কাম কাজ তেওঁলোকে অব্যাহত ৰাখিছে গতিকে আমিও এই সংস্কৃতিৰ পীঠস্থান গুৰুজনাৰ পদৰেৰে গৌৰৱান্বিত এই মাজুলীটো আমি সকলোৱে সন্মিলিতভাৱে আমাৰ সংগঠন কৰি এইবাৰ পঞ্চায়ত আমি দখল কৰিবৰ কাৰণে আমি সকলোৱে চিন্তা চৰ্চা কৰিব লাগিব সেইকাৰণে আমাৰ দলৰ কৰ্মকৰ্তাসকলক আহ্বান জনাইছোঁ আপোনালোকে হাতত বৰ বেছি সময় নাই এই অক্টোবৰৰ আৰু 10টা দিন আছে নৱেম্বৰ মাহৰ 30টা দিন আছে এই 40টা দিনতে সকলো প্ৰকাৰৰ সংগঠন পঞ্চায়ত সংগঠন ৱাৰ্ড পৰ্যায়ৰ সংগঠন আৰু আমাৰ বিভিন্ন ভাতৃভক্তি সংগঠনসমূহৰ যিবোৰ সংগঠন আছে এই সংগঠন সম্পূৰ্ণ কৰিবৰ কাৰণে পৰিকল্পনা প্ৰস্তুত কৰিব লাগিব যি পৰিকল্পনাৰ ৰূপৰেখা ইতিমধ্যে তেওঁলোকৰ হাতত তুলি দিছোঁ সেইমৰ্মে দিন ৰাতি একাকাৰ কৰি আমি সকলোৱে কাম কাজ কৰিব লাগিব কাৰণ পঞ্চায়তৰ এই নিৰ্বাচনটোৱে আমাৰ 26ৰ কাৰণে আধাৰ হ'ব যোৱাকালি আপোনালোকে সকলোৱে হয়তো দেখিছে সংবাদ মাধ্যমত আমি কৈছোঁ যে উপনিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচন এই দুটা নিৰ্বাচনেই 26ৰ নিৰ্বাচনৰ যিটো ফাউণ্ডেশ্যন ভেটি যিটো আধাৰ তৈয়াৰ কৰিব ইয়াৰ পৰাই আমাৰ বিজেপি বিৰোধী যাত্ৰা আৰম্ভ হ'ব আজি আমি এই সময়ৰ পৰাই আমি অতি পৰিকল্পিতভাৱে সকলো ধৰণৰ কাম কাজ আৰম্ভ কৰিব লাগিব সেইকাৰণে আমি যোৱাকালি সংবাদ মাধ্যমৰ আগত মই যেতিয়া কৈছোঁ এই কথাবোৰ কৈছোঁ যে 5টা উপনিৰ্বাচনৰ এটা বিধানসভা সমষ্টিত
আমাৰ CPI ML দলে তেওঁলোকে বিচাৰিছিল আমাক 5জনীয়া কমিটি কৰি দিছিল আমি কৈছো যে আমি একতাৰ স্বাৰ্থত আমি এই কথাটো আমি এটা গুৰুত্ব সহকাৰে ল'ব লাগে যে 2%, 3%, 5%, 7% এইবোৰ পাৰ্চেন্টেজ ভোট ভাঙাৰ ফলত বিভিন্ন সময়ত আমি দেখিছোঁ যে বিভিন্ন ৰাজ্যসভাত নিৰ্বাচনত বেয়া ফলাফল আহিছে গতিকে আমি যাতে 1% বা 2% ভোট যাতে কোনো কাৰণতে বিভাজন নহয় পঞ্চায়ত নিৰ্বাচনতে হোক বা উপ নিৰ্বাচনতে হোক বা 26ৰ বিধানসভা নিৰ্বাচনতে হোক যাতে কোনো কাৰণতে যাতে ভোট বিভাজন হ'ব নোৱাৰে বিৰোধীৰ ভোট যাতে অকণমান ইফাল সিফাল নহয় ভোট যাতে বিভাজন নহয় তাৰ কাৰণে আজিৰ পৰাই আমি ৰণকৌশল প্ৰস্তুত কৰিব লাগিব সেইবোৰ কথা আমি সকলোৱে আলোচনা বিলোচনা কৰি আছো কিন্তু মূল কথাটো হ'ল আমাৰ দলৰ কৰ্মকৰ্তাসকলে আপোনালোকে সদায় এই 40টা দিন আপোনালোকে প্ৰতিটো দিন যাতে সদায় সৎ ব্যৱহাৰ কৰে ৰাতিপুৱাৰ পৰা গধূলিলৈকে যাতে নিখুঁত পৰিকল্পনা থাকে সকলোৱে যাতে দায়িত্ব লয় ইতিমধ্যে পঞ্চায়তৰ দায়িত্ব কেনে ৱাৰ্ড কৰিব ইতিমধ্যে সভাপতি ডাঙৰীয়াই ৰূপৰেখা বনাই সকলোকে ইতিমধ্যে নিৰ্দেশনা প্ৰেৰণ কৰিছে কিন্তু কথাটো হ'ল যে অকল পৰিকল্পনাটো দিলেই নহ'ব ফিডবেকটো লৈ থাকিব লাগিব তাৰ মানে 3 দিনত আপোনালোকে কিমান কাম কৰিলে কি হ'ল কি নাই সকলো কথা মানে এইটো ফলো আপ একশ্যন যদি নহয় যদি দিয়া দায়িত্বৰ খবৰ যদি সভাপতি সম্পাদকে লৈ নাথাকে সংশ্লিষ্ট পঞ্চায়তৰ সভাপতি আৰু সম্পাদকক যদি ফোন কৰি তাগিদা নিদিয়ে খবৰ যদি নলয় তেতিয়াহ'লে আপোনালোকে ভবা ধৰণে কামটো নহ'ব উৎসাহিত কৰিব লাগিব পৰিকল্পনাটো বাৰে বাৰে কৈ থাকিব লাগিব কেনেকৈ ৰাতিপুৱাৰ পৰা নিশালৈকে কেনেকৈ কাম কৰিব কি দায়িত্ব আছে কেনেকুৱা ধৰণৰ পঞ্চায়তবোৰ বা ৱাৰ্ডবোৰত ৱাৰ্ড সমিতি গঠন কৰোঁতে কেনেধৰণে সকলো জাতি জনগোষ্ঠীৰ প্ৰতিনিধিত্ব হ'ব লাগিব কেনেকৈ দায়িত্ব দিব লাগিব যাৰ আধিপত্য প্ৰভুত্ব আছে তাক কেনেকৈ দায়িত্বটো আগবঢ়াই দিব লাগিব এইবোৰ সকলো পৰিকল্পনা নিখুঁতভাৱে আমাৰ দলীয় কৰ্মকৰ্তাসকলৰ হাতত অৰ্পণ কৰিব লাগিব আৰু তাতকৈ ডাঙৰ কথাটো হ'ল যে আমাৰ যিসকল নেতা কৰ্মকৰ্তা আছে তেওঁলোকক ধাৰাবাহিকভাৱে কণ্টিনিউৱাছলি তেওঁলোকক যোগাসূত্ৰ ৰাখি তেওঁলোকক যাতে ফলো আপ একশ্যনটো লৈ থাকে তেওঁলোকক যাতে সুধি থাকে তেওঁলোকক যাতে কৈ থাকে আৰু মানে দিনৰ মূৰে মূৰে সন্ধিয়া ফিডবেক ৰিপৰ্টটো যাতে লয় ৰাতি যাতে ফিডবেক ৰিপৰ্ট লয় যে কি হ'ল কি নাই আৰু উইথ ডকুমেণ্টেড ৱেত মানে নথিপত্ৰ যে কোনেও ৰাখিব নোৱাৰে 40টা দিন বৰ কম সময় নহয় যদি মন মানে আৰে শৰাইঘাটৰ ৰণত গড় বান্ধিবলৈ ৰাতিহে দিছে আমাৰ যুঁজাৰুসকলক কবচ কাপোৰ পাবৰ কাৰণে এটা ৰাতি দিয়ে আমাৰ মহিলাসকলক এটা মিঠা দিয়ে এইটোৱে হ'ল আমাৰ অসমীয়া মানুহৰ অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ চৰিত্ৰ আমাৰ কেৱল মাত্ৰ সুপ্ত হৈ থকা শক্তিটোক আমি জাগ্ৰত কৰিব লাগিব আমাৰ শক্তি প্ৰত্যেকৰে আছে তাৰমানে জাপানে যেতিয়া চীন আক্ৰমণ কৰিছিলে চীনৰ ফালে পাৰ হৈ আহিটো ভাৰতবৰ্ষ সোমাইছিলে পাৰ হৈ আগতে আপোনালোকে এই কথাটো জানিব তেতিয়া চীনা মানুহে বৰ বেছি কাম কাজ নকৰিছিল মহিলাসকলে বেছি কাজ কৰে পুৰুষসকলৰ চুলি তুলি দীঘল তেওঁলোকে অকণমান খাই বৈ থাকে আৰু অকণমান তেওঁলোকে আনন্দ ফূৰ্তি কৰে মানে আমি হোমৰস বুলি কওঁ যিটো হোমৰস পান কৰে এইবোৰত 10 বছৰৰ ভিতৰত থাকে যেতিয়া জাপান সোমাই আহিছে চীনৰ ফালে কিন্তু জাপানী মানুহসকল তেতিয়া চুটি চাপৰ কিন্তু এটা মানে 10টা মানুহৰ লগত যুদ্ধ কৰিব পাৰে বন্দুকেৰে কওক হাতেৰে কওক সোমাই আহোঁতে চীনৰ মাজেৰে সোমাই আহোঁতে জাপানী মানুহৰ অনুভৱ হৈছে যে আচলতে চীনা মানুহ শুই থকা সিংহ যিটো কথা পিছত জাপানী মানুহে কৈছে যে চীনাসকল শুই থকা সিংহ যিদিনাখন চীনা মানুহ সাৰ পাব সমগ্ৰ পৃথিৱীৰ মানুহক হাৰে থাকিবলৈ নিদিয়ে সেইটো কথা আজি হৈ গৈছে চীন পৃথিৱীৰ অন্যতম শক্তি তাৰমানে আমাৰ মানুহৰ মাজত শক্তি আছে মই ক'ব খোজা কথাটো হ'ল যে আমাৰ নেতা কৰ্মকৰ্তাসকলৰ মাজত শক্তি আছে তেওঁলোকক জগাব লাগিব উজ্জীৱিত কৰিব লাগিব আগ্নেয়গিৰিৰ নিচিনা আগ্নেয়গিৰিত যেতিয়া আমাৰ উৎকীৰ্ণ হয় লাভা যেতিয়া বিস্ফোৰিত হয় তাৰ শক্তি তাৰ তাপ আৰু জুয়ে চাৰিওফালে আগুৰি ধৰে আমি আশা ৰাখিম আমাৰ দলৰ কৰ্মকৰ্তাসকলৰ মাজত নিহিত হৈ থকা যিটো শক্তি এই শক্তি যেতিয়া উৎকীৰ্ণ হ'ব আগ্নেয়গিৰিৰ নিচিনা ইয়াৰ শক্তি আৰু ইয়াৰ তাপত
বিজেপিয়ে দৃষ্টি থাকিব নোৱাৰে ৰাইজ মই সকলোকে আহ্বান জনাইছোঁ দলৰ কৰ্মকৰ্তাসকল আমি অসমৰ মাটিত স্বাভিমানী জাতীয় চেতনা আমি প্ৰতিষ্ঠা কৰিব লাগিব এইখন অসম খিলঞ্জীয়া অসমীয়া মানুহৰ অসম আছিল ইয়াত খিলঞ্জীয়া থলগিৰি ভূমিপুত্ৰ অসমীয়া মানুহ যিসকলক নতুনকৈ আমি অসমীয়া হিচাপে গ্ৰহণ কৰিছোঁ সকলোকে লৈ আমি আমাৰ সমাজ বৰ অসম আৰু জাতি গঠন প্ৰক্ৰিয়া শক্তিশালী আৰু ত্বৰান্বিত কৰিব লাগিব কোনোবাই আমাৰ অধিকাৰ কাঢ়ি লৈ যাব খুজিলে কোনোবাই মাজুলীৰ মাটি বাৰী কাঢ়ি লৈ যাব খুজিলে কোনোবাই আমাৰ আধ্যাত্মিকতাৰ ওপৰত আক্ৰমণ কৰিব খুজিলে বাধা দিয়াৰ দায়িত্ব আপোনাৰ আছে মোৰ আছে আৰু মই ক'ব খুজিছোঁ আমি এনেকুৱা ধৰণৰ শক্তিক কেতিয়াও কোনো কাৰণে অসমত তেওঁলোকৰ দাদাকে চলাবলৈ নিদিওঁ গতিকে ৰাইজ সকলোকে মই শুভেচ্ছা জনাইছোঁ সংগ্ৰামী অভিনন্দন জনাইছোঁ মই আশা ৰাখোঁ মই আকৌ আহিম পঞ্চায়ত নিৰ্বাচনৰ সময়তো আহিম আপোনালোকক কথা দি গৈছোঁ কেৱল মাত্ৰ আপোনালোকে কাম কাজ আৰম্ভ কৰক ইতিমধ্যে বহু কাম কাজ বীৰেন বৰুৱা ছাৰ অহাৰ পাছত কাম কাজ ত্বৰান্বিত হৈছে আমাৰ সৰ্বানন্দ সৰ্বা ডাঙৰীয়াও কাম কাজ লাগি আছে প্ৰত্যাহ্বান আছে বিশেষকৈ আমাৰ আঞ্চলিক দলবোৰৰ জাতীয়তাবাদী দলবোৰৰ আৰু প্ৰত্যাহ্বান থাকে আমাৰ কাৰিকৰীগতভাৱে আমাৰ অকণমান বহু প্ৰত্যাহ্বান আছে কিন্তু য'ত প্ৰত্যাহ্বান থাকিব তাতে সম্ভাৱনা থাকিব এই কথা মনত ৰাখিব চেলেঞ্জ য'ত আছে য'ত চেলেঞ্জ আছে তাতহে পটেনচিয়েলিটি থাকে সম্ভাৱনা থাকে এইটো পৃথিৱীৰ ইতিহাসে কৈছে বিজ্ঞানে কৈছে এইবোৰ যে এতিয়া আমাৰ এই মাজুলীত ভাল ভাল ছাত্ৰ ছাত্ৰী ইয়াৰ পৰা পঢ়া শুনা কৰি ওলাই যায় চেলেঞ্জ থকাৰ কাৰণে ভাল ভাল গান কৰা মানুহ ভাল লিখা মানুহ ইয়াৰ সৃষ্টি হয় য'ত প্ৰত্যাহ্বান থাকে তাত এনেকুৱা সম্ভাৱনাও থাকে গতিকে আপোনালোকে এইটো কেতিয়াও ভাবিব নালাগে যে আমি আমাৰ কাম কৰিব নোৱাৰিম কেৱল মাত্ৰ মন বান্ধক যে আমি কাম কৰিম আমি যুঁজিম বুলি যদি মন বান্ধে তেতিয়া জিকাটো 100% ফাইনেল কেৱল মাত্ৰ মন বান্ধিব লাগিব আমি যুঁজিম আৰু তেতিয়াহ'লে জিকাটো নিজৰ হাতৰ মুঠিত আছে গতিকে সকলোকে মই শুভেচ্ছা জনাইছোঁ দীঘলীয়া কথা নকওঁ আশা ৰাখিছোঁ পঞ্চায়ত নিৰ্বাচন আমাৰ হ'ব 26ৰ নিৰ্বাচন অসমৰ মানুহৰ হ'ব আৰু সেই যিটো যাত্ৰা এই সংগ্ৰামী যাত্ৰাত আমাৰ বিৰোধী শক্তিক সকলোকে ৰাইজে জনতাই আমাক শক্তি দিব আশীৰ্বাদ দিব কাৰণ অসমত চলি থকা যিটো ভয়াৱহ সমস্যা আমাৰ মানুহৰ ছাত্ৰ ছাত্ৰী লোক সাধাৰণ জনতাৰ খোৱা বোৱা সামগ্ৰীৰ দাম যিমান বাঢ়িছে পেট্ৰল ডিজেল আৰু গেছৰ চিলিণ্ডাৰ দাম যিমান বাঢ়িছে আমাৰ ঔষধ পাতি মানে দৰৱৰ দাম যিমান বাঢ়িছে মাজুলীৰটো স্বাস্থ্য সেৱাৰ কথাই নকয় ইয়াত মানুহ পাৰ হ'ব নোৱাৰাৰ কাৰণে বহু মানুহ মৃত্যুৰ মুখত পৰে বহু ধৰণৰ প্ৰত্যাহ্বানৰ কাৰণে বা স্বাস্থ্য কেন্দ্ৰত উপযুক্ত মানুহ বা চিভিলত উপযুক্ত চিকিৎসক নথকাৰ কাৰণে বহু এনেকুৱা ধৰণৰ ঘটনা ঘটিছে গতিকে এই সমস্যাসমূহৰ সমাধান হোৱা নাই এই চৰকাৰ দিনত আৰু বেছি অন্যায় কৰা আমি দেখিবলৈ পাইছোঁ দলংখনক লৈ ৰাজনীতি দিনে দিনে বাঢ়িছে এতিয়া এই দলংখন তেওঁলোকৰ কাৰণে ৰাজনৈতিক হাতিয়াৰ আৰু আনকি আমি দেখিছোঁ যে আৰু বিভিন্ন ধৰণৰ কথা বতৰাত তেওঁলোকে কেতিয়াও আমাৰ ৰাইজক ন্যায় দিয়া নাই এতিয়া আমাৰ ঠিকাদাৰসকলে পাব লগা প্ৰয়োজনীয় টকা পইচা পোৱা নাই আমাৰ কৰ্মচাৰীসকলে বিভিন্ন দাবী লৈ তেওঁলোকে আন্দোলন কৰি আছে নতুন পেঞ্চন স্কিম দিয়াৰ পাছত পুৰণা পেঞ্চন স্কিম বিচাৰি কৰ্মচাৰীসকলে আন্দোলন আৰম্ভ কৰিছে তাৰ মানে চাৰিওফালে অন্যায় এই বিজেপি চৰকাৰ ৰাইজক কৰিছে গতিকে ৰাইজ আমি সকলোৱে একেলগে যুঁজিবৰ কাৰণে সকলোৱে মন বান্ধিব লাগিব আৰু সকলোৱে কাম কৰিব লাগিব কাম কৰিলেহে ফলাফল আহিব গতিকে সকলোকে মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি সকলোকে সংগ্ৰামী অভিনন্দন জনাই মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ জয়